নমস্কাৰ বন্ধু বান্ধৱীসকল, HP ব্লগছ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেংকৰ পোষ্ট ওলাইছে, জুনিয়ৰ এছ'চিয়েট ভেকেঞ্চি। তাত আপোনালোকৰ 5008টা পোষ্ট আছে। আপোনালোকে অনলাইন বৰ্তমান চলি আছে, অনলাইনটো কৰিব পাৰিব। তাৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব মই জনাই দি আছোঁ। আমাৰ অসমৰ কাৰণে আছে 258টা পোষ্ট। টোটেল আপোনালোকৰ নৰ্থ ইষ্ট ষ্টেটৰ কাৰণে আছে 359টা পোষ্ট। আপোনালোকে অনলাইন মোডত এপ্লাই কৰিব লাগিব। এজ লিমিট দিয়া আছে আপোনালোকৰ 20ৰ পৰা 28 আৰু SC ST হ'লে 5 ইয়াৰ্ছ, OBC কেণ্ডিডেট হ'লে 3 ইয়াৰ্ছ আৰু PWD কেণ্ডিডেট হ'লে 10 ইয়াৰ্ছ আনৰিজাৰ্ভৰ আৰু PW OBC হ'লে আপোনাৰ 13 ইয়াৰ্ছ আৰু PW SC ST হ'লে 15 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনটো দিয়া আছে আপোনালোকৰ গ্ৰেজুৱেট এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড বৰ্ড আৰু ফাইনেল ইয়াৰ কেণ্ডিডেট হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন 30/11/2022 কমপ্লিট হয়, মানে নৱেম্বৰৰ আপোনালোকৰ কমপ্লিট হ'লেও আপোনালোকে এপ্লাইটো কৰিব পাৰে। আৰু লোকেল লেংগুৱেজটো আপোনালোকৰ জানিব লাগিব। সচৰাচৰ আমাৰ যিটো এৰিয়াৰ আমাৰ লোকেল লেংগুৱেজটো চলে সেইটো জানিব লাগিব। আৰু অনলাইন মোডত আপোনালোকে এপ্লাই কৰিব আৰু লাষ্ট ডেটটো দিয়া আছে 27 ছেপ্টেম্বৰ। তেতিয়ালৈকে আপোনালোকে অনলাইনটো কৰিব পাৰিব। ইয়াত অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াতে আপোনালোকে ক্লিক হেয়াৰত গ'লে আপোনালোকে অনলাইনটো কৰিব পাৰিব। বৰ্তমান মোবাইলত কৰিব নোৱাৰিব, আপোনালোকে মোবাইলতে কৰিব পাৰিব, কিন্তু ডেস্কটপ লেণ্ডস্কেপ মোড কৰি আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু মই এপ্লাই কৰা লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই কিনে তাতো এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, লগতে আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে। ধন্যবাদ।